গুড মৰ্ণিং এভৰিৱান। আজি মই উঠিছোঁ 9টা বজাত আৰু ৰাতিপুৱাৰ চাহকাপ খাই ল'লোঁ। আৰু এয়া দেখিছেনে ইমান কিউট কুকুৰাৰ পোৱালি। আমাৰ ওচৰৰে তাইৰ ঘৰৰ কুকুৰজনীয়ে পোৱালি দিছিলে আৰু মই আমাৰ ঘৰলৈ অলপ সময়ৰ কাৰণে লৈ আহিছিলোঁ। আৰু ইহঁতে ইমান যে খেলিলে, ইমান কিউট। নাম পিছে এতিয়ালৈকে দিয়াই হোৱা নাই। তাৰপাছত মোৰ খাব মন গ'ল ফুচকা, সেইকাৰণে বনাই ল'লোঁ। আৰু ফুচকাৰ লগত মই ভুজিয়া খাই বহুত ভাল পাওঁ, সেইকাৰণে মিঠা আৰু জ্বলা ভুজিয়া লৈ লৈছোঁ। আৰু এয়া টেষ্টিয়ে বনিছিলে বাৰু। পেহী আৰু মাকো খাব দিলোঁ। আজি আমাৰ ঘৰলৈ আহিলে পেহী আৰু লগত আনিছে হাঁহৰ মাংস। তাৰপাছত মই ল'লোঁ এয়া অলপ গাখীৰৰ সৰ, অলপ স্কিন কেয়াৰ কৰোঁ বোলো, কিজানি স্কিনটো অলপ ভাল হয়েই। তাৰপাছত মা আৰু পেহী মিলি খানা বনোৱাত লাগিল। ভাত খাই আমি অলপ কথা পাতিলোঁ আৰু আজিলৈ ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং। বাই বাই।